নমস্কাৰ বন্ধুসকল, চিম্পলি বিজুৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ চেনেলটো একেবাৰে নতুন, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে ভিডিঅ'টি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টোত কি আছে? অনুতপ্ত হৈছেনে শ্যামকানু, সিদ্ধাৰ্থ, অমিত প্ৰভা আৰু শেখৰহঁত? অনুশোচনাই শৰীৰ আঘাত কৰি ক্ষীণাই গৈছে নেকি আটাইয়ে? মুখ্যমন্ত্ৰীৰ মতে চাৰ্জশ্বিটখনৰ বিষয়ে কিয় এনে কৈছে বিৰোধীয়ে? অখিল গগৈয়ে চাৰ্জশ্বিটক লৈ কি মহা বিস্ফোৰণ ঘটালে? তেনেহলে বলক ভিডিঅ'টিৰ মাজলৈ যাওঁ। অনুতপ্ত হৈছে শ্যামকানু, সিদ্ধাৰ্থ, শেখৰ। শ্যামকানু, সিদ্ধাৰ্থ শৰ্মা আৰু গোস্বামী আৰু শেখৰ গোস্বামী আৰু অমিত প্ৰভা, তেওঁলোকে অলপ মানসিকভাৱে তেওঁলোকে দুৰ্বল হোৱা যেন অনুমান কৰিছোঁ। মানসিকভাৱে দুৰ্বল হোৱা যেন আৰু তেওঁলোকে অনুশোচনা যে এতিয়া ভুগিছে তেনেকুৱা এটা অনুমান কৰিব পাৰিছোঁ। তেওঁলোকে অলপ দুখী যেন তেওঁলোকে যদি ভাবিছে নাজানো কথাটো, কিন্তু তেওঁলোকৰ বডি লেংগুৱেজে তেওঁলোকে যেন অনুশোচনাত ভুগিছে যেন অনুমান কৰিছোঁ আমি। চকু চলচলীয়া, কান্দিছে অমৃত প্ৰভাই। আজি ইমান দিন জেলত আছে, অমিত প্ৰভাই অলপতো কান্দিবই, তাতে ছোৱালী মানুহ সোনকালে চকু পানী ওলায়। মানুহ তোমাৰ চকু মানে মন তেনে সেই চেম্পেথি জগিব, হয় নহয় বাৰু? মহিলাটো নিয়ম সেইটো কথা। কিন্তু আইনে যিটো আপোনাৰ চকু পানীয়েতো যদি বাদ পেলায়, আইনেতো সেইটো লাইনত নাযায়। আইনতে ন্যায়মতে পথতে যাব, আইনতে আইনেই। আৰু চকু পানীয়ে আপোনাৰ কোনো দুই এইটো বাৰু ধৰি লওক দেখাব নোৱাৰে, কিন্তু মানুহৰ দৃষ্টিয়ে চকুৰে ক'ব পাৰে যে আপোনাৰ যেতিয়া চকুৰে জলজলীয়া হ'ব পাৰে, কেনেকুৱা হ'ব পাৰে অনুমান কৰিব যায়। অনুমান হতাশাত উপকাৰ যে অনুমান কৰিছোঁ আমি। ভাগি পৰিছে সন্দীপন গাৰ্গ। বেছি আচলতে দুখ পাইছে বেছি সন্দীপনে নিজে, কাৰণ তেওঁ কি হৈছে নাজানো, হয়তো নতুনকৈ চাকৰি জইন কৰা বহু দিনো হোৱা নাই। তাৰ মাজতে সফলতা তেওঁ বিদেশ ভ্ৰমণ কৰিলে প্ৰথমবাৰ, তাৰপিছত কিবা হয়তো সন্দীপনে অলপ মনত বেছি আঘাত পোৱা যেন অনুমান কৰিছোঁ। জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তসকলৰ খবৰীয়া। চাৰ্জশ্বিট দাখিলৰ পিছত মঙলবাৰে আছিল প্ৰথম শুনানি। বাক্সা আৰু হাফলং কাৰাগাৰৰ পৰা ভাৰ্চুৱেলি মহামান্য আদালতত হাজিৰ 7 অভিযুক্ত। মানসিকভাৱে দুৰ্বল যদিও শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ 7 অভিযুক্ত। লোক অধিবক্তাৰ ভাষ্য। প্ৰথম যেতিয়া আনিছিলে তেতিয়া তেওঁলোকে যিমান জেলৰ কাষ্টডিত পুলিচ কাষ্টডি আছিলতো, ইয়াত আনিলে প্ৰথমতে অলপ ঠিকে আছে, বেয়া হৈছিলে, কিন্তু এতিয়া ইমান বেয়া হোৱা দেখা নাই। আটাইকেইজনৰ বেয়া হোৱা দেখা নাই মই। কিন্তু সিহঁতে ইমান মানে কোনোবাই যে কয় ক্ষীণাই গৈছে বুলি, মই নকওঁ যে এইটো ক্ষীণাই গৈছে বুলি। ক্ষীণাই যোৱাৰ লক্ষণটো বেলেগ, মই ক্ষীণাই গৈছোঁ বুলি মই নকওঁ। তাৰমানে মানসিকভাৱে তেওঁলোকে কিছুমান মানে ভাগি পৰিব পাৰে। প্ৰতিজন অভিযুক্তক দিয়া হৈছে চাৰ্জশ্বিটৰ হাৰ্ড কপি। পৰিয়ালৰ সদস্যক যোগান ধৰা হৈছে ছফ্ট কপি। পৰৱৰ্তী শুনানিৰ তাৰিখ 22 ডিচেম্বৰ। লোক অধিবক্তাৰ ভাষ্য, সেইদিনাই সত্ৰ ন্যায়াধীশ আদালতলৈ আহিব পাৰে তদন্ত প্ৰক্ৰিয়া। চাৰ্জশ্বিট দিয়াৰ পিছত একিউজক কপি দিব লাগে। আজি কপি ডেট আছিলে, কপি হেণ্ডঅভাৰ হৈছে জেলতে, তেওঁলোকক কপি দিয়া হৈছে, হাৰ্ড কপি দিয়া হৈছে, আৰু ফেমিলি মেম্বাৰসকলক এটা পেন ড্ৰাইভ দিয়া হৈছে। পেন ড্ৰাইভত এডমিটিং লিষ্ট দিয়া হয়। চব পেন ড্ৰাইভত যিমানবোৰ ডকুমেণ্টছ আছে বা যিমানবোৰ চিজ কৰা আছে সকলো তাতে দিয়া হৈছে। 22 ডিচেম্বৰ আকৌ ফিক্স কৰা হৈছে তেওঁলোকক এপিয়াৰ হৈ পিনি কমিট কৰিবৰ কাৰণে। সেইদিনা যদি এপিয়াৰ হয় কমিট কৰি দিয়া হ'ব, এপিয়াৰ নহ'লেও কোৰ্টে অনাৰেবল কোৰ্টে কমিট কৰি দিব ছেছন কোৰ্টলৈ। বাৰ এছ'চিয়েশ্যনে আইনী সাহায্য নিদিয়া জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্ত। সেয়ে জিলা আইন সেৱা কৰ্তৃপক্ষৰ পৰা নিয়োগ কৰা হৈছে অধিবক্তা। অধিবক্তা ধ্ৰুৱজ্যোতি দাসক কৰা হৈছে LADC, অৰ্থাৎ লিগেল AID ডিফেন্স কোৰ্ট হিচাপে। তেওঁলোকে এডভকেট বিচাৰিছে, এডভকেট দিব পাৰে, আগতে দিয়া হৈছে। আকৌ তেওঁলোকে নতুনকৈ ল'ব পাৰে এডভকেট, বাহিৰা মানুহো ল'ব পাৰে, আমাক কোনো এডভকেটো পাৰ্টিচিপেট কৰিব পাৰে, সেইটো আমি ক'ব নোৱাৰিম। কিন্তু আমাৰ এছ'চিয়েশ্যন পৰা ৰিকুৱেষ্ট কৰিছোঁ সকলো এডভকেটৰ নট টু পাৰ্টিচিপেট বা নট টু এপিয়াৰ বিফৰ দ্য কোৰ্ট ফৰ দ্য একিউজড পাৰ্চন। কোনোবা এজন এডভকেট যাব পাৰে, সেইটো আমি এই মুহূৰ্তত ক'ব নোৱাৰিম। কোনোবা জালি আমি ক'ব নোৱাৰিম। আজিকালি LADC এপিয়াৰ হৈছে, ধ্ৰুৱ দাস এপিয়াৰ হৈছে। এপিয়াৰক তেওঁলোক জনাই দিয়া হৈছে অনাৰেবল কোৰ্টৰ ফালৰ পৰা যে তোমালোকে এপিয়াৰ হৈছে আৰু তোমালোকৰ কাৰণে কপি দিয়া হৈছে, এতিয়া আপ টু ইউ কেনেকৈ কেছটো পৰিচালনা কৰা, এইটো LADC কাম কৰিব আৰু পিছৰ পৰ্যায়ত। তেওঁলোকে কিবা কৈছেনে? আজি তেওঁলোকে একো কাৰণে ক'বলগীয়া একো নাই আচলতে। কপি কাৰণে আছিলেতো, কপি কাৰণে LADC বা বেলেগ ডিফেন্স কাউন্সিলৰ কোনো ৰুল নাথাকে। 12,270 পৃষ্ঠাৰ পূৰ্ণাংগ চাৰ্জশ্বিট। ৰাইজে কেনেকৈ পাব চাৰ্জশ্বিটৰ প্ৰতিলিপি? অধিবক্তাৰ ভাষ্য, XYZ যিয়ে পাৰিব এপ্লিকেশ্যন দিব লাগিব, চাৰ্টিফাইড কৰিব বিচাৰিব। কিন্তু এইটো ইমান সহজ কথা নহয়, কাৰণ 12,270 পেজ এটা ফটোষ্টেট কৰি দিয়াটো ইমান সহজ নহয় এখন কোৰ্টৰ কাৰণে। কাৰণ কেলৈ এটা যদি কম্পিউটাৰ সেইটো জ্বলি যাবগৈ। 12,770 পেজ এটা ফটোষ্টেট কৰাটো হেৰি জ্বলি যাব। হয়তো পেন ড্ৰাইভো বিচাৰে পায়, যদি অনাৰেবল কোৰ্টে পেন ড্ৰাইভটো বেছিকৈ বনাই দিব পাৰে, পেন ড্ৰাইভতো আপোনালোকে পাই যাব পাৰে বস্তুটো। পেন ড্ৰাইভতো আপোনালোকে চাই ল'ব পাৰিব তেতিয়া।
কিন্তু সেইটো অনাবল ক'ত ডিপেণ্ড কৰিব পেন ড্ৰাইভ দিব নে হাৰ্ড কপি দিব নাও ইজ বিকাম দ্য পাব্লিক ডকুমেণ্টছ পাব্লিক ডকুমেণ্টছ হৈ যোৱাৰ পিছত আপোনাৰ যিকোনো মানুহে এটা এপ্লাই কৰিব পাৰে এপ্লাই কৰি এটা হাৰ্ড কপি লৈ যাব পাৰে বা পেন ড্ৰাইভত যদি পেন ড্ৰাইভত দিব পাৰে ল'ব পাৰিব সেইটো বস্তু এতিয়া সকলো সিদ্ধান্ত হ'ব মহামান্য আদালতৰ আবেগ নহয় যুঁজ চলিব তথ্য প্ৰমাণেৰে যুঁজ চলিব যুক্তিৰে যুক্তি যুদ্ধৰ প্ৰমাণিত হ'ব লাগিব কোনে হত্যা কৰিলে মৰমৰ শিল্পীগৰাকীক সেয়াই শীঘ্ৰেই হওক এনেকৈ জানিলে জাজে ক'লে নেকি তেওঁলোকক দুৰ্বল বুলি তেওঁলোকে ক'ৰ পৰা পঢ়িলে ক'ৰ পৰা ভিতৰত কয়ে লিখা আছে নে খয়ে লিখা আছে তেওঁলোকে দেখিলে ক'ৰ পৰা আৰু জাজজনে তেওঁলোকক ক'লে নেকি দুৰ্বল বুলি এতিয়া জাজেহে ক'ব এতিয়া আপুনি মই কেনেকৈ ক'ম তাৰমানে বিৰোধীৰ যে কোনো জ্ঞান গভীৰতা নাই আপোনাৰ প্ৰশ্নটোৱে প্ৰমাণ কৰিছেনে নাই গতিকে এই ধৰণৰ প্ৰশ্ন আদালতৰ যিটো কাম সেইটো বিৰোধীয়ে কেনেকৈ কৰিব আছিলোঁ যে আই অ' যোৱা নাই আই অ' নোযোৱাকেতো বাৰু কেতিয়াও নহ'ব SIT টিম গৈছে এইবিলাকৰ কোনো কাম নাই কিছুমান যেনেকৈ কি ডকুমেণ্টছ আনিব লাগিব 1 নম্বৰ যে সেইদিনা ইয়াতখনত সাঁতুৰিবৰ কাৰণে যিখন ফৰ্ম ফিল আপ কৰিব লাগে পাৰ্মিশ্যন ল'ব লাগে সেই পাৰ্মিশ্যনৰ লেটাৰ 1 2 যিখন ইয়াতত মানুহজন ঢুকাইছিলে য'ৰ পৰা জঁপিয়াই সেই ইয়াতখন জব্দ কৰা বুলি চিল কৰা বুলি ছিংগাপুৰ কৰ্তৃপক্ষৰ ডকুমেণ্ট 2 3 সেই ইয়াতখনত থকা যিটো CC কেমেৰা আছিলে তাৰ প্ৰকৃত ভিজুৱেলখিনি এইটো আনিব লাগিছিলে তাৰপিছত কি আনিব লাগিছিলে তাৰপিছত ইয়াতখনৰ কেপ্টেইনজনৰ এটা ষ্টেটমেণ্ট তাৰপিছত কি কৰিব লাগিছিলে ইয়াতখনত আন যিবিলাক মানুহ আছে তেওঁলোকৰ ষ্টেটমেণ্ট তাৰপাছত ৰেস্কিউ টিমটোৰ ষ্টেটমেণ্ট তাৰপাছত এম্বুলেন্সখনৰ ষ্টেটমেণ্ট এওঁলোকে কৈছে যে ৭৫ মিনিটৰ পাছতহে ক'ৰবাত আপোনালোকে পঢ়ি আছে চাগে এতিয়া কেইদিন যে ৭৫ মিনিটৰ পাছতহে চিকিৎসাৰ কাৰণে এম্বুলেন্স আহিছে এতিয়া এম্বুলেন্সখনৰ ৰেস্কিউ টিমটোৰ এম্বুলেন্সৰ ডাক্তৰৰ আটাইবিলাক ডেফিনেটলি হেৰি লাগিব একো কৰা নাই জানি আচৰিত হ'ব যে আনকি ডাক্তৰৰ ষ্টেটমেণ্ট এটা অনা নাই আনকি পষ্টমৰ্টেম কৰা মানুহকেইজনৰ ডাক্তৰে নিশ্চয় পষ্টমৰ্টেম কৰিছে তেওঁলোকৰ ষ্টেটমেণ্ট অনা নাই আৰু আচৰিত হ'ব যে জুবিন দা যিটো হোটেলত আছিলে সেই হোটেলটোত গৈ তদন্ত কৰাৰো এক লাইন শব্দ মই পোৱা নাই যে ৰুমটো চিল কৰা হ'ল চিল কৰাৰ কাগজটো গৈছে বাৰু এমাহ দেৰিকে 19 ছেপ্টেম্বৰত মৃত্যু হৈছে 20 অক্টোবৰত গৈছে এমাহৰ পাছত ৰুমটো পাবগৈ লাগিছিল আৰু হত্যাকাণ্ডৰ তদন্ত হ'বলৈ হ'লেতো এইটো হ'বই লাগিব এইবিলাক আশ্চৰ্যজনকভাৱে একো নাই আৰু আটাইতকৈ তাতকৈ ডাঙৰ আচৰিত কথা যে ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰা জুবিন দাৰ মৃত্যু সম্পৰ্কীয় কোনো চাৰ্টিফাইড কপিও অনা নাই তেওঁলোকে বৰং জুবিন দাৰ পত্নী আমাৰ কি নাম গৰিমা শইকীয়া গাৰ্গ কেৱল গোবিন্দাৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ পৰা মৃত্যু সম্পৰ্কীয় তথ্যকেইটা পাইছে জুবিন দাৰ মৃত্যুৰ পাছত মুন্না প্ৰসাদ গুপ্তা আৰু তৰুণ গোৱেল দুজন IPS অফিচাৰে তাত ভ্ৰমণ কৰি তাৰ পৰা কেৱল উদ্ধাৰ কৰি আনিছে সাগৰৰ যিখন সাগৰত মৃত্যু হৈছিলে তাৰ 500 মিলিমিটাৰ আধা লিটাৰ পানী বটলত লৈ আহিছে আৰু গৈ ভিডিঅ' ৰেকৰ্ডিং কৰি আনিছে জাগাডোখৰ আৰু ভিডিঅ' ৰেকৰ্ডিং কৰি আনি তাৰ ওপৰত এখন মেপ বনাই জমা দিছে
এইটোৱে যদি তদন্তৰ গতি হয়, আপোনালোকে নিজে কওক যে আমাৰ ভাৰতবৰ্ষৰ আইনৰ আটাইতকৈ ডাঙৰ যিটো ধাৰা BNSS 2023 103 মৃত্যুদণ্ড, ইয়াৰ পাছত যদি এই চাৰ্জশ্বিটখন দেখুৱাৰ পাছত মোৰ ওপৰত NIA চাৰ্জশ্বিট দি থৈছে 10 বাৰমান, মইতো ভাই চাৰ্জশ্বিট একদম ধুনীয়াকৈ পঢ়িব জানো, বুজো নহয় দেই, চাৰ্জশ্বিট পঢ়াৰ নিয়ম আছে। মইতো ক'ম যে এই চাৰ্জশ্বিটখন বিল' ষ্টেণ্ডাৰ্ড চাৰ্জশ্বিট। দ্য চাৰ্জশ্বিট that made or wrote by SIT is a below standard charge sheet. There is no materials, there is no evidence, there is no fatal statement to convict the accused as the murderer, and so this charge sheet is a farce. This charge sheet is a farce. গতিকে মই এই চাৰ্জশ্বিটৰ জৰিয়তে জুবিনদাৰ হত্যাকাৰীয়ে যে কেতিয়াও মৃত্যুদণ্ড নাপায়, বৰং চাৰ্জ ফ্ৰেমতে যে এই মানুহকেইটা ওলাই আহিব, মই আপোনালোকক আজিয়ে কৈ থৈ দিলোঁ। আকৌ এবাৰ চাৰ্জশ্বিটখন পঢ়াৰ পাছত মই কৈ থৈ দিলোঁ।